আচলতে ফুলটো আমাৰ ছাৰে অত্যন্ত ভাল পায় মেনুৱেল সুকেশে ফুল গছ সকলো তেওঁৰ প্ৰেম হয় আৰু তেওঁ আজি 4 নম্বৰ বছৰ পাতিছে এইবাৰ ফুলৰ মেলা 2022 চনৰ পৰা পাতি আছে আৰু এইবাৰ লেটেকু বস্তি পাতিছে এটা অতি মানে অনুগ্ৰহৰ অঞ্চল বুলি ক'ব পাৰি। এই অঞ্চলটোত এটা অনুষ্ঠান পাতি পেলাই এতিয়া এই মানুহখিনি উৎসাহী কৰি তুলিছে, গছ ফুলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাইছে আৰু তাতোতকৈ আচৰিত কথা যে আমাৰ 4 নম্বৰ বছৰৰ ভিতৰত এই বছৰে বেছি বিপণী আহিছে আৰু মানুহৰ যথেষ্টখিনি আমি দেখা পোৱা গৈছে। যোৱা প্ৰস্তুতি কাৰ্যৰ সময়তে ইমানেই মানুহ হৈছে আমি ভাবিব পাৰিছোঁ যে ইয়াত আমাৰ অধিক ছাকচেছ হোৱাৰ সম্ভাৱনা আছে। কিমানখন বিপণী আহিছে? 100ৰো অধিক আহিছে, তাৰ ভিতৰত 72 আপোনাৰ ফুলৰ বিপণী।